মন্ত্ৰী প্ৰধান মহাৰাজ আৰু পূজনীয় ঋষিমুনিগণ মহাৰাজ সকলোৰে উপস্থিতিতে আনন্দিত আজি এই কন্দিল নিবাসী আজিৰ সভাত উপস্থিত সকলোকে এই ভীষ্মকে হিয়া ভৰা সম্ভাষণ জনাইছে সাদৰেৰে কৰিব গ্ৰহণ মন্ত্ৰীবৰ মহাৰাজ সকলো যোগাৰ হ'লনে হয় মহাৰাজ সকলো নিমন্ত্ৰিত অতিথি উপস্থিত হৈছে সিহঁতে পিছতে শুভক্ষণ চাই ৰাজকুমাৰী সভাত হ'ব উপস্থিত মোৰ মতে এতিয়া উপস্থিত বাকী আছে সুযোগ্যজনৰ তাৰ অৰ্থ বিশ্বগত তাৰ অৰ্থ পানীৰ নিচিনা পৰিষ্কাৰ যি সভাত ভাৰতৰ মুকুটমণি যদুপতি শ্ৰীকৃষ্ণ অনুপস্থিত সেই সভা সম্পূৰ্ণ বুলি স্বীকৃতি হ'ব নোৱাৰে যদুপতি শ্ৰীকৃষ্ণৰ নহৰ কাৰণ আমি দায়ী নহওঁ আৰু তাৰ বাবে স্বয়ম্বৰ সভা বন্ধ থাকিব নোৱাৰে নোৱাৰে ভাৰতৰ সকলো নৃপতিয়ে নিমন্ত্ৰণ পাই এই স্বয়ম্বৰ সভালৈ আহিছে কিন্তু নৃপতিৰ শ্ৰেষ্ঠ নৃপতি সেই কৃষ্ণ কিয় অনিমন্ত্ৰিত ইয়াৰ ভিতৰত নিশ্চয় গুপ্ত ষড়যন্ত্ৰ আছে থাকিলা বা গুপ্ত ষড়যন্ত্ৰ মহাৰাজ বিশ্বগত এইবাবে কিয় ইমান চিন্তা কি কাৰণে অনাৰিকাৰ চৰ্চা মহাৰাজ জয়খণ্ড ভাবি চিন্তি কথা কবা মই তোমালোকৰ ভালৰ কাৰণে কৈছো কেষ্টহীন এই সভা বৈধ নহয় এই সভাৰ কাৰ্য প্ৰণালী কোনো জ্ঞানী লোকৰ দ্বাৰা সমৰ্থিত হ'ব নোৱাৰে যদি সেয়ে হয় নিজকে তেওঁ জ্ঞানী বুলি স্বীকাৰ কৰে তেন্তে তেওঁ ইয়াৰ পৰা গুচি গ'লে হ'ল তেওঁ নাথাকিলে স্বয়ম্বৰ সভা চলিবই চলিবই আহিছো যেতিয়া সভা শেষ কৰিহে যাম যদি পাৰো যদি আৱশ্যক হয় গুপ্ত ষড়যন্ত্ৰ বন্ধ কৰে কেষ্ট বিৰুদ্ধে সকলোকে যথোচিত শাস্তি দিম আৱধান কৃষ্ণৰ পদলে সংকাৰে বিশ্বগত বৰ কথা সহ্য নকৰো তুৰন্তৰতে স্পষ্ট হবে কুণ্ডিলৰ বিৰুদ্ধে বিদ্ৰোহৰ অগ্নিশিখা দেখা পোৱা গৈছে মিত্ৰভাৱে হিতৈ বিদৰ্ভ শত্ৰু সাজিব খুজিছ কিন্তু তোলে আমি কোনো ভয় নকৰো তোৰ স্থানে ইয়াত হৃদয়ৰ মান ৰাখি কৃষ্ণৰ চৰণ সৰল তোৰ কেষ্ট নিন্দা কৰে নিজৰ জীৱন কলুষিত নকৰিবি জৰাখণ্ড কেষ্ট হাতত তোৰ মৰণ অনিবাৰ্য ঐ মূৰ্খ মোক কি কৃষ্ণৰ ভয় দেখাইছ কৃষ্ণই এবাৰ নহয় দুবাৰ নহয় বহুবাৰ সাগৰৰ বক্ষতে মুখ লুকুৱাই নিজৰ জীৱন ৰক্ষা কৰিছে সেই কৃষ্ণলৈ এই জনাখণ্ডই কদাপিতো নকৰে ভয় কেষ্ট হব বেদায় ভাৰতত কেষ্টৰ আগত তই সামান্য পতংগ গোৱালৰ ল'ৰা কৃষ্ণ পদলে সংকাৰে বিশ্বগত কথাৰ মোৰ সহ্য নহয় বন্ধ কৰ আমির পৃথিবীতে কৃষ্ণ নামে সমূলি রাখো আমি সকলে মিলি তাদেরকে সমূলঞ্চে নিপাত করো মোৰ খদৰ খণ্ড পাৰিবি তই সঁচাকৈ পাৰিবি নে এই কৃষ্ণ তাকে